নমস্কাৰ। অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণত গুৰুত্ব দিয়া এনে এজন লোকৰ লগত আজি আমি কথা পাতিম, যিজন লোকৰ আছে কেইবাটাও ভিন্ন পৰিচয়। অসমৰ সাংস্কৃতিক জগতৰ লগত তেখেত জড়িত আৰু একে সময়তে তেখেত জড়িত অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতো। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ৰূপহী আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন প্ৰগতিশীল সোণৰ অসম। গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আজি আমি কাৰ লগত কথা পাতিম। আজি আমি কথা পাতিম পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত। পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যখনৰ এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী, অসমীয়া বিভিন্ন ছবিৰ তেখেত এজন নিৰ্মাতা, বৰ্তমান সময়ত জ্যোতিচিত্ৰবনৰ তেখেত অধ্যক্ষ আৰু ৰাজ্যিক বিজেপিৰ তেখেত এজন মুখপাত্ৰ। আমি পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত কথা পাতিম অসমীয়া ভাষা সম্পৰ্কে। আমি পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত কথা পাতিম তেখেতৰ নিজৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে। বহুতে প্ৰশ্ন কৰে পবিত্ৰ মাৰ্ঘেৰিটা এতিয়া ৰজাঘৰীয়া হ'ল নেকি? আমিও তেখেতৰ পৰা আজি বিচাৰিম বিভিন্ন প্ৰশ্নৰ উত্তৰ। ৰজাঘৰীয়া প্ৰজাঘৰীয়া বুলি কথা নাই। আচলতে আমি যিটো নীতি আদৰ্শত বিশ্বাস কৰোঁ সেই নীতি আদৰ্শৰ দল হ'ল ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি অসমবাসীৰ শুভাশীষেৰে বা ভাৰতবাসীৰ শুভাশীষেৰে কেন্দ্ৰৰ ৰাজ্যত চৰকাৰ গঠন কৰিছে। জনগণৰ দৰে আমিও তাত এক অংগ বা অংশ হৈ আছো, সেই কথা। বাকী ৰজাঘৰ প্ৰজাঘৰ বুলি কথা নাই। তাহানিৰ দিনত আছিল ৰজাঘৰ। আজিৰ গণতান্ত্ৰিক যুগত ৰজাঘৰ শব্দটো আচলতে খুব যিসকলে শাসনৰ সপোন দেখি ব্যস্ত তেওঁলোকৰ দৃষ্টিত ৰজাঘৰ বুলি এটা সুকীয়া ঘৰ থাকিব পাৰে, কিন্তু আজিৰ তাৰিখত ৰজাঘৰটো প্ৰজাঘৰ, কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন চৰকাৰ আজিৰ তাৰিখত। মই দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। পবিত্ৰ মাৰ্ঘেৰিটা বুলি ক'লে আমাৰ আগৰ যিজন চিনাকি পবিত্ৰ মাৰ্ঘেৰিটা, এতিয়া যিজন ৰাজনৈতিক পবিত্ৰ মাৰ্ঘেৰিটা, আপুনি নিজে কি পাৰ্থক্য বিচাৰি পায় দুইজন পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত? আচলতে মই মোৰ ধন্যবাদ আপুনি বা দুই এজন মানুহে মোক চিনি পোৱাৰ বাবে। মই খুব এই জীৱন যিটো ব্যৱহাৰিকভাৱে পেছাগতভাৱে বিগত 30 বছৰত যিখিনি কাম কৰিছো, খুব লেখত ল'বলগীয়া উল্লেখযোগ্য যিহেতু কাম কৰা নাই, গতিকে মোক মানুহে চিনি নাপায় বা বৰ গুৰুত্ব দিবলগীয়া কামো মই কৰা নাই। দুই এটা পেছাগতভাৱে সাংস্কৃতিক কাম কৰিছিলো আৰু সাংস্কৃতিক ক্ষেত্ৰখনত পেছাদাৰীভাৱে কাম কৰিয়েই জীৱন নিৰ্বাহ কৰিছিলো বা এতিয়াও তাৰ ফচল এতিয়াও সংগ্ৰহ কৰি আছো। যি কি নহওক, সাংস্কৃতিক ক্ষেত্ৰখনত নতুন নতুন কাম কৰাৰ, পৰীক্ষামূলক কাম কৰাৰ কিছু সুবিধা আছিল। এনেকে কৰি গৈ আছিলো আৰু সেই যথাসামান্য চিনাকি আৰু কিছু অভিজ্ঞতাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত ইয়াতো কাম কৰাৰ কিছু পৰিৱেশ বিচাৰি পালো। তাৰ বাবে মোৰ মাৰ্গদৰ্শকসকলৰ ওচৰত কৃতজ্ঞ। বিশেষ পাৰ্থক্য নাই। আগতে সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰিছিলো আৰু নিজৰ বাবে কাম কৰিছিলো। এতিয়া মূলতঃ দলৰ বাবে কাম কৰো আৰু ৰাজনৈতিক চিন্তা চেতনাৰে কাম কৰো। সাংস্কৃতিক ক্ষেত্ৰখনৰ অভিজ্ঞতাই কিন্তু মোক, বা সামাজিক ক্ষেত্ৰখনত সাংস্কৃতিক চিন্তালৈ যি বিচৰণ কৰিছিলো এসময়ত, সেই অভিজ্ঞতাটোৱে কিন্তু আজিৰ তাৰিখত যথেষ্ট সহায় কৰে ৰাজনৈতিক ক্ষেত্ৰখনত। হয়, আপোনাৰ বিশেষ পাৰ্থক্য নিজেতো অনুভৱ কৰা নাযায়, কিন্তু হয়তো সাংস্কৃতিক ক্ষেত্ৰখনত নিৰপেক্ষভাৱে বিভিন্ন মতাদৰ্শৰ মানুহে যি চিনি পায়, কেতিয়াবা ভাল পাইছিল, আমাৰ কাম কাজক ইতিবাচক সমালোচনা কৰিছিল, আগ্ৰহী যোৱাত ভাষিক দিছিল। এতিয়া ৰাজনৈতিক ক্ষেত্ৰত অহাৰ লগে লগে যি মোৰ মতাদৰ্শৰ বিপৰীত মেৰুত অৱস্থিত, তেওঁলোকে ভাল পাই যদিও হয়তো খোলাকৈ ভাল পাব লৈ দিগদাৰ হয় মতাদৰ্শৰ বিপৰীত মেৰুত অৱস্থানৰ বাবে। আৰু
অভিমান বা ক্ষোভ হ'ব পাৰে যে মানুহজনক ইমান ভাল পাইছিলো, তেওঁ দেখোন মই ভাল পোৱা, মই নিজে বিশ্বাস কৰা মতাদৰ্শটোৰ বিপৰীতে তেওঁ অৱস্থান গ্ৰহণ কৰিছে। গতিকে সেই ক্ষেত্ৰত ভাল পোৱা মানুহৰ সংখ্যা প্ৰত্যক্ষভাৱে যিটো দেখা যায় সেইটো কমি যায়, সেইটো মই উপলব্ধি কৰিছো। এইটো যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰতে খাটিব পাৰে প্ৰশ্নটো। আপোনাক যিসকল মানুহে ওচৰৰ পৰা জানে বা সংবাদ মাধ্যমৰ যিসকল লোক বা সামাজিক ক্ষেত্ৰত যিসকল লোক, আজিকালি একাংশ মানুহে কয় যে পবিত্ৰ মাৰ্ঘেৰিটাই আজিকালি হিন্দু মুছলিমৰ কথা কয়, আৰু আপোনাৰ কিছুমান বক্তব্যক লৈ দুই এটা বিতৰ্ক হোৱা দেখা গৈছে। গতিকে আপুনিতো আগতে এনেকুৱা ধৰণৰ কথা কোৱা নাছিল, এই প্ৰসংগত কি ক'ব? এই কথাবিলাক কোৱাৰ আচলতে কোনো এখন মঞ্চ পোৱা নাছিলো বা তেনেধৰণৰ পৰিৱেশ সৃষ্টি হোৱা নাছিল। মই যদিও উচ্চ শিক্ষিত নহয় বা মই খুব অধ্যয়নপুষ্ট নহয়, তথাপিও সৰুৰে পৰা যিহেতু ইতিহাস মোৰ এটা প্ৰিয় বিষয়, আৰু গতিকে ইতিহাস অধ্যয়ন কৰি এটা কথাই গম পাইছো যে আমাৰ অসমত প্ৰব্ৰজন, যি কমুৱা মুছলিমৰ প্ৰব্ৰজনটো এইটো সাংঘাতিক ধৰণে 1874 চনত যেতিয়া আমাৰ বেংগল প্ৰভিন্সৰ লগত আমি যেতিয়া ব্ৰিটিছৰ পোনপটীয়া শাসনলৈ আহিলো, প্ৰণালীবদ্ধ শাসনলৈ 1874, তেতিয়া চিলেট, চুৰমা ভেলী এইবিলাক সংলগ্ন হৈ গ'ল, মই যিখিনিলৈকে ইতিহাস জানো। তাৰপিছত 1901-2 চনৰ পৰা যিটো গতিত মৈমনসিং, ৰংপুৰ, নোৱাখালী, ঢাকা ইত্যাদিৰ পৰা যিটো গতিত মুছলিম প্ৰব্ৰজন হ'ল, সেই কথাটো আমি সৰুৰ পৰা পঢ়ি আহিছো। তাৰপিছত জনসংখ্যাৰ বিস্ফোৰণ নগাঁৱৰ নিচিনা জিলাত 130-140%, 200% পৰ্যন্ত জেগা জেগা হৈছিল। গতিকে এতিয়া এই কথাখিনি আমি জনসাধাৰণক জনাই দিয়াটো উচিত, যিসকলে এই তথ্যখিনি পাহৰি গৈছে বা খুব আলোচনা নকৰে। আমাৰ কথা হ'ল, আমি যিটো ৰাজনৈতিক মতাদৰ্শত বিশ্বাস কৰো, আমি হ'ল সৰ্বধৰ্ম সমভাৱ, হিন্দু মুছলিম সকলোবিলাক একে। আমাৰ পৰিয়ালে সেইটো সংস্কৃতি শিকাইছে, আমাৰ অসমৰ সমাজ বা ভাৰতৰ সমাজ ব্যৱস্থা শিকাইছে, আৰু মই যিটো ভাৰতীয় জনতা পাৰ্টি দলত সমৰ্পিত, তাৰ প্ৰধান বাক্যটো হ'ল সৰ্বধৰ্ম সমভাৱ। এতিয়া সৰ্বধৰ্ম সমভাৱ বুলি ক'লে কালি পৰহি যিসকলে আহিছে, হয়তো চন তেওঁলোকৰ 20, 25, 30 যিয়ে নহওক কিয়, যিসকল এতিয়ালৈকে অসমীয়াত সমাহিত হোৱা নাই, তেওঁলোকৰ প্ৰতি সাংবিধানিকভাৱে মই বাকী সকলো কথা ক'বলৈ প্ৰস্তুত। তেওঁলোকে চাকৰি পাইছে, তেওঁলোকে নিৰ্বাচন লৈছে, এই সকলোবিলাক ঠিক আছে, সকলোবিলাক শুদ্ধ, কিন্তু এই 1 কোটি মানুহৰ হাতত, যি ভুৱা মুছলিম বা মিয়া বুলি যাক কোৱা হয়, তেওঁলোকৰ হাতত অসমৰ গোটেই জাতি জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভাষা সংস্কৃতি অৰ্পণ কৰাত মই ৰাজনৈতিক দলত থাকো নাথাকো, বহু খিলঞ্জীয়া মানুহৰ দৰে মই নহয়, মোৰ মন প্ৰাণ আত্মাই সেইটো নিৰ্দেশ। পুনৰবাৰ কৈছো, এই যে 1905 চন মানৰ পৰা যিটো কমোৱা মিয়াৰ প্ৰব্ৰজন হ'ল, সেইটো তেতিয়া 4 লাখ বা 5 লাখ আহিছিল, এতিয়া সেইটো হৈ 1 কোটি হ'ল। 1 কোটি মানুহৰ হাতত আমি দিবলৈ প্ৰস্তুত নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে মই হিন্দু মুছলিমৰ ৰাজনীতি কৰিছো বা সাম্প্ৰদায়িক। আমিতো এতিয়া স্বৰ্গদেউৰ দিনত কি হৈছিল, আমাৰ ধৰি লওক উদাহৰণস্বৰূপে মই কৈছো, আমাৰ ধৰি লওক হস্তি বিদ্যাৰ নব প্ৰস্তুত হৈছিল। হস্তি বিদ্যাৰ নব আঁকিছিল কোনে? দিলবৰ দোচাই। এয়া হ'ল মোৰ প্ৰাণৰ আপোন ইছলাম ধৰ্মী লোক, খিলঞ্জীয়া ভূমিপুত্ৰ। এতিয়া বন্ধুৰ লগত স্বৰ্গদেউ শেষৰজনা স্বৰ্গদেউৰ পৰিণাতিক স্বৰ্গদেউ আসনত বহাবৰ কাৰণে যি উজনি অসমত সকলো জাতি জনগোষ্ঠীৰ একত্ৰ সংগ্ৰাম চলিছিল, বন্ধুৰ ওপৰত দুটি সাব্যস্ত হৈছিল, তাত দেখোন মূল ভূমিকা লৈছিল আমাৰ বাহাদুৰ খুৰা বঢ়াই। এইটো হ'ল মোৰ খিলঞ্জীয়া ভূমিপুত্ৰ। এতিয়া এই মানুহখিনি, যি মানুহখিনি কথা ইতিহাসৰ পাতে পাতে আছে, অসমীয়া সমাজ যি ইছলাম ধৰ্মীসকলে ধৰিছে, সেই মানুহখিনিৰ কথা আমি কেতিয়াও নকওঁ, কাৰণ সেইখিনি আমি তেওঁলোক কিন্তু মুছলিম সকলোবিলাক এক। আমি মোৰ কথা হ'ল 2005 চনৰ পৰা প্ৰব্ৰজিত মিয়াবিলাকে যি 1 কোটি মানুহে আজি গোটেই 9খন জিলা খাই পেলালে, সেই মানুহখিনিৰ হাতত যে আমি আমাৰ ভাষা সংস্কৃতি আমাৰ যে অৰ্পণ কৰাটো উচিত, এই কথা কোৱাটো সাম্প্ৰদায়িকতা নহয়। আমি হিন্দু মুছলিম খিলঞ্জীয়া মানুহখিনিয়ে ৰাজনৈতিকভাৱে আমাৰ অধিকাৰ সেই 1 কোটি মিয়া, যি মাত্ৰ আজি 80-90 বছৰ হৈছে, অহা কোনোবা হয়তো 51 চনত আহিছে, কোনোবা 61 চনত আহিছে, কোনোবা চাদুল্লাৰ দিনত আহিছিল, হাছানীৰ দিনত আহিছিল। চাদুল্লাৰ দিনত 1 লাখ মানুহক ন্যায়াধিপত্য দিয়া হৈছিলে দিনৰ ভিতৰতে। এতিয়া অম্বিকাগিৰি ৰাজ্যৰ পৰা গোপীনাথ বৰদলৈৰ পৰা গুল্লালৈকে এই গোটেই মানুহখিনিয়ে, হিন্দু মুছলিম সকলোখিনিয়ে এই মিয়াৰ আগ্ৰাসনটোৰ কাৰণে কিয় ভয় খাইছে? লাইন চিষ্টেম 1920 চনত ইংৰাজ প্ৰশাসনৰ দিনত সমগ্ৰ জাতি জনগোষ্ঠীয়ে এটা ব্যৱস্থা কৰিছিল, লাইন চিষ্টেম। বাধ্য হৈছিল এখন গাঁৱত বা এটা অঞ্চলত এডাল নেদেখাৰ ৰেখা এডাল টানিবলৈ বাধ্য হৈছিল, যে এইফালে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ থাকিব, এইফালে কমুৱা মিয়াসকল থাকিব, যিসকলে অগ্ৰাসন কৰিছে। এই লাইন চিষ্টেম কিয় কৰিছিল? এই লাইন চিষ্টেম কৰিছিল যাতে আমাৰ খিলঞ্জীয়া মানুহখিনি আমি
সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে। এতিয়া মিয়াবিলাকে এতিয়া বা UDF-ক কিবা ক'লে তেওঁলোকে কয় হেৰিয়াৰ কথা কৈ দিয়ে, আমাৰ বাহাদুৰ গাঁওবুঢ়াৰ কথা কয়, তেওঁলোকে আজি ইছমাইল ছিদ্দিকীৰ কথা কয়, তেওঁলোকে আজি চানখাইৰ কথা কয়, তেওঁলোকে আজি দিলবৰ হুছেইনৰ কথা কয়। আৰে এইখিনিতো আমাৰ খিলঞ্জীয়া। আমি কৈ আছো তোমালোকে যে সেই যে 1905 চনৰ পৰা সেই অসমখনৰ গ্ৰাস কৰিলা, ব্ৰিটিছ WS মুলেনে কি কৈছিল যে অসমখন এক মানৰ আক্ৰমণতকৈ ভয়াৱহ বুলি কৈছিল, যিজন চেন্সাছ কমিশনাৰ আছিল। তেওঁ কৈছিল যে মানৰ যি আক্ৰমণ তাতকৈ ভয়াৱহ আক্ৰমণ হ'ল এই পমুৱা মিয়াৰ আক্ৰমণ। গতিকে সেই পমুৱা মিয়াৰ আক্ৰমণটোক ৰাজনৈতিকভাৱে ৰুকি খিলঞ্জীয়া হিন্দু মুছলিমৰ হাতত যাতে শাসনভাৰ থাকে, সংস্কৃতি ভাষা থাকে, সেই কথাটো কোৱাটো এজন ভূমিপুত্ৰৰ কৰ্তব্য। ইয়াত কোনো সাম্প্ৰদায়িকতাৰ কথা নাই। মইতো কোৱা নাই আমাৰ খিলঞ্জীয়া ইছলামৰ বিৰুদ্ধে বেছি উৰিয়া মুৰিয়াৰ কথা, এটা বাক্য কোৱা নাই, ভৱিষ্যতো নকওঁ। মোৰ মনততো সদায় বাহাদুৰ গাঁওবুঢ়াৰ অন্তৰ আৰু আত্মাত মোৰ শ্ৰদ্ধাৰে পোষণ কৰিছো। মোৰ দিলবৰ হুছেইনটো মোৰ শিল্পী, খিলঞ্জীয়া মুছলিমসকলৰ হাতে হাত ধৰিতো আমি বৰষণ কৰিছো। গতিকে হিন্দু মুছলিমৰ কথা কোৱা নাই, সদায় কৈ যাম এই যে 1905 চনৰ পৰা যি মিয়াসকলৰ আগ্ৰাসন হ'ল, এই মিয়াসকলৰ প্ৰচিত আমচু বা UDF সমৰ্পিত আত্মসমৰ্পণ কৰিছে কংগ্ৰেছে, তেওঁলোকক আমাৰ ভাষা সংস্কৃতি আৰু ইতিহাস ৰচনা কৰিবলৈ আমি নিদিওঁ। মানুহৰ খিলঞ্জীয়া মানুহৰ ক্ষমতা, শাসন কৰাৰ ক্ষমতা খিলঞ্জীয়া মানুহৰ, কি সাম্প্ৰদায়িকতা নহয়। পুনৰ কৈছো, মিয়াসকলৰ অধিকাৰ নাই দিলবৰ হুছেইন বা বাহাদুৰ গাঁওবুঢ়া বা মফিজুদ্দিন আহমেদ বা আমাৰ মইদুল ইছলাম বৰা বা চানখাইৰ কথা উচ্চাৰণ কৰিব। মিয়াবিলাক 1905 চনৰ হাছানীৰ কথা ক'ব পাৰে, তেওঁলোকে হাছানীৰ কথা কওক, আমাৰ ক'বলগীয়া নাই। হাছানী তেওঁলোকৰ ভাছানী হওক, তেওঁলোকৰ গোলাম উছমানী হওক, তেওঁলোকক পবিত্ৰতাৰে তেওঁলোকে পূজা কৰক, আমাৰ আপত্তি নাই। কিন্তু দিলবৰ হুছেইন, চানখাই এইখিনি মানুহৰ নাম তেওঁলোকৰ পৰা অধিকাৰ, কিন্তু কালি পৰহি মিয়া। গতিকে এই কথাখিনি কোৱা মানে সাম্প্ৰদায়িকতা নহয়। হয়, এটা কথা মন কৰোঁ যে কা আন্দোলনৰ সময়ত যিটো এটা পৰিৱেশ হ'ল, আপোনাৰ এটা কথা খুব প্ৰশংসা কৰিব লাগিব, এটা আপোনাৰ যিটো স্থিতিৰ ফালৰ পৰা আপোনাৰ পৰিয়ালটো বা আপুনিও বিভিন্ন বিৰূপ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ল। তাৰপিছতো আপুনি এই প্ৰতিকূল পৰিস্থিতিত কোনো বিতত নহয় বা আন মানুহৰ দৰে নহয়, আপুনি আপোনাৰ নিজৰ চৰকাৰ বা নিজৰ দলৰ প্ৰতি আপোনাৰ সমৰ্থন অটুট থাকিলে। গতিকে এই কথাটো নিশ্চয় আপোনাৰ স্থিতিটোক আমি প্ৰশংসা কৰিব লাগিব, কাৰণ আপুনি এটা মততে থাকিলে। এই সম্পৰ্কত আপোনাৰ নিজৰ মন্তব্যটো কি? বহুত অন্তৰাত্মাৰ নিৰ্দেশ ক্ৰমেহে আমি ভাৰতীয় জনতা পাৰ্টি বা এই বিচাৰধাৰাত আমি যোগদান কৰিছো, কাৰণ চিন্তা চৰ্চা কৰিছো। ক্ষমতা কেন্দ্ৰিক যোগদান নাছিল, কাৰণ তেতিয়াতো চৰকাৰ নাছিল আমাৰ। এতিয়া আমি যোগদান কৰিছিলো ভাৰতীয় জনতা পাৰ্টিত, যে এই এটা গণতান্ত্ৰিক দল, অসম মাতৃ বা ভাৰত মাতৃক যি বন্দনা কৰে, যি অসমীয়া ভাষা সংস্কৃতি আৰু খিলঞ্জীয়া হিন্দু মুছলিম বুদ্ধিষ্ট ইছাই সকলোৰে সমভাৱেৰে কাম কৰে। গতিকে এই দলটোৰ প্ৰতি মোৰ আকৰ্ষণ আগৰ পৰা আছিল। মোৰ আকৰ্ষণ তেতিয়াৰ পৰা আছিল যে 1983 চনত যেতিয়া অবৈধ নিৰ্বাচন বুলি অসমবাসী বৰ্জন কৰিছিল, কংগ্ৰেছ CPI সকলোৱে অসমবাসীৰ ইচ্ছাৰ বিপৰীতে 83 নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। একমাত্ৰ এটা দল ভাৰতীয় জনতা পাৰ্টি, যি অসমবাসীৰ সৈতে বা সেই সময়ৰ যিসকলে আন্দোলন কৰিছিল তেওঁলোকৰ সৈতে, অসমীয়া ভূমিপুত্ৰৰ সৈতে থিয় হৈ তেওঁলোকে কৈছিল, তেওঁলোক আছিল, তেতিয়া মই দলত নাছিলো, যে ভাৰতীয় জনতা পাৰ্টিয়ে কৈছিল। গতিকে সেইকাৰণে মই আছো। আৰু যিসকলে আমাক বিৰোধিতা কৰিছিল, কাৰ সময়ত আমাক উজনি অসমৰ প্ৰায়বিলাক জিলাতে আমাক বেন কৰিছিল, কিন্তু সেইখিনি আমাৰ নিজৰে মানুহ, তেওঁলোকৰ নিজৰ ভাই ভগ্নী। গতিকে তেওঁলোকৰ প্ৰতি কোনো অভিযোগ নাই। তাৰে কিছুমানে হয়তো বা কেবখন ভালকৈ অধ্যয়ন কৰা নাছিল, তেওঁলোকে ৰাজনৈতিক ভৱিষ্যত লৈ সেই সময়ত নিজকে উৎসৰ্গা কৰা কিছু ছাত্ৰ নেতাৰ ব্যক্তিগত চিন্তা, ব্যক্তিগত সপোন, সেইবিলাকৰ বিষয়ে গম নোপোৱাকৈ কা আন্দোলনত নামি পৰিছিল। বহুতে গমেই পোৱা নাছিল যে গোটেই কা আন্দোলন হৈছিল কিছুমান মানুহৰ বিধায়কৰ সপোনৰ বাবে, ৰাজনৈতিক দল খোলাৰ বাবে। যি কা আন্দোলনত আমাৰ অসমীয়া যুৱকৰ মৃত্যুবৰণ কৰিলে, সেই কা আন্দোলনত কিছু লোকে নজনাকৈ অংশগ্ৰহণ কৰিছিল, কিছু লোকে নজনাকৈ আমাক ধ্যান কৰিছিল। কিন্তু তেওঁলোক আমাৰ ভাই ভগ্নী, তেওঁলোকৰ প্ৰতি কোনো অভিযোগ নাই। এতিয়া সময় হ'ল, তেওঁলোকে বুজিছে, শিল্পী হওক বা কৃষকে হওক বা ছাত্ৰ হওক, সকলোৱে বুজিছে। কাৰণ আজি তেওঁলোকে প্ৰশ্ন কৰিছে যে 26,000-27,000 গাঁও আছে অসমত, ক'ৰবাত এজনো বিদেশী আহিল নে? অহা নাই, ভৱিষ্যতেও নাহে। এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰ বা ৰঞ্জিত দাস ডাঙৰীয়া নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ, এজনো বিদেশী নাহে, আহিবলগীয়া নহ'ব। এই কথাখিনি বুজি পাইছে আজি যিসকলে বেন কৰিছিল, তেওঁলোকে আজি মোৰ শুভাকাংক্ষী। গতিকে নিজৰ স্থিতিত অটল আছিলো। আৰু ভাৰতীয় জনতা পাৰ্টিৰ 42 লাখ পৰিয়ালৰ সদস্য যেতিয়া, মোৰ পৰিয়ালটো ইমান ডাঙৰ, গতিকে মই কেতিয়াও অকলশৰীয়া নাছিলো। আৰু যিসকলে বেন কৰিছিল তেওঁলোকে এতিয়া আকৌ তেওঁলোকে আজি শুভেচ্ছা জনাইছে, তেওঁলোকৰ প্ৰতি
দুই এজন নেতাৰ বাহিৰে বাকীবিলাকে কিন্তু নজনাকৈ বৰ শ্ৰদ্ধা আৰু মৰমেৰে অসমবাসীক ভাল পাই কাৰণে আন্দোলন কৰিছিল। তেওঁলোকৰ কোনো ধৰণৰ ন্যায্য স্বাৰ্থ নাছিল। দুই এজন ব্যক্তি যিয়ে আজি বিধায়কৰ শক্তি আছে তেওঁলোকৰ আপুনি বহু বছৰ আগতে নিৰ্মাণ কৰা এখন জনপ্ৰিয় ছবি অপ্সৰা ভিডিঅ' ছবি, তাত দুটা সংলাপ আছে, জাতি আৰু মাতৃৰ কথা। গতিকে সেই হয়। সংলাপৰ পৰা বুজা যায় আপুনি আগৰ পৰা এজন জাতীয়তাবাদী চিন্তাৰ পৰা জাতিৰ কথা চিন্তা কৰা মানুহ। আমি তেনেকে ক'ব পাৰোঁ নেকি? কাৰণ এতিয়াতো আপুনি শেহতীয়াকৈ ৰাজনৈতিক দললৈ আহিছে, গতিকে আপোনাৰ চিন্তা চৰ্চাত এই জাতিৰ প্ৰতি ভাল পোৱাটো আগৰ পৰা আছিল বুলি ক'ব পাৰোঁ। ভাৰতীয় জনতা পাৰ্টীত যি যোগদান কৰিছে প্ৰত্যেকে জাতি মাতি ভেটিক ভাল পাই কাৰণে কৰিছে। ভাৰতীয় জনতা পাৰ্টি আৰু জাতি মাতি ভেটি পৰিপূৰক, অৰ্থাৎ এই জাতি মাতি ভেটিৰ প্ৰতি উৎসৰ্গিত আমাৰ দলটো। গতিকে অৱধাৰিতভাৱে আমাৰ দৰে লাখ লাখ ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কৰ্মী। আৰু যি অপ্সৰাৰ কথা কৈছে, অপ্সৰাখনত তেনেধৰণৰ কিছু কথা ক'বলৈ চিন্তা কৰা হৈছিল আৰু আমি এই ক্ষেত্ৰত আমি ইনফ্লুৱেঞ্চ হৈছিলো বহু তেনেধৰণৰ যি সাংস্কৃতিক আন্দোলনৰ ফালৰ পৰা। আৰু ভাষা জাতি মাতিক ভাল পাওঁৱেই, সেয়ে শিকাইছে আমাৰ পৰিয়ালত, সেয়ে শিকাইছে আমাৰ বিদ্যালয়ত। আৰু সেইকাৰণেই কেৱল শ্লোগান বা এনেকুৱা ধৰণৰ টক শ্ব' বা মিডিয়াৰ আগত কোৱা কথা নহয়, নিজৰ ভাষাটো যেতিয়া ভাল পাওঁ তাৰ বেলেগ কথা নাই। আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক, মোৰে সন্তান, সকলোবিলাক আমি অসমীয়া মাধ্যমত অ আ ক খ পঢ়ে। গতিকে আমি নিজৰ ভাষাটো এনে আন্দোলনৰ খাতিৰত বক্তৃতা শ্লোগানৰ খাতিৰত ভাল পাওঁ এই জাতীয় নহয়, প্ৰাণৰ পৰা ভাল পাওঁ। সেইকাৰণে মোৰ ল'ৰা ছোৱালী অ আ ক খ শিকিছে, অসমীয়া মাধ্যমত পঢ়িছে। মোৰ সন্তান অসমীয়া মাধ্যমত পঢ়িছে। গতিকে আমাৰ মাতৃভাষাৰ প্ৰতি প্ৰেম, নিজৰ জাতিৰ প্ৰতি প্ৰেম শ্লোগান ধৰ্মী নহয় বা মানে এনেই হাইপথেটিকেল নহয়, ব্যৱহাৰিক কাৰ্যক্ষেত্ৰত আমি অসমীয়া ভাষা পঢ়োঁ, অসমীয়া ভাষা শিকাওঁ, সন্তানে অসমীয়া ভাষা কয়, অসমীয়া ভাষা পঢ়ে। গতিকে আমি ব্যৱহাৰিক ভাষাক মাতি ভাল পাওঁ। আমি কোনো ধৰণৰ বহিৰাগত সংস্কৃতিৰ শিকো যদিও উৎসৰ্গিত নহয়। পবিত্ৰ মাৰ্ঘেৰিটা বুলি ক'লে মোৰ মনলৈ দুখন ছবি আহে। এজন পবিত্ৰ মাৰ্ঘেৰিটা, যিজন পবিত্ৰ মাৰ্ঘেৰিটাই শুদ্ধ উচ্চাৰণ, শুদ্ধ শব্দ গাঁথনি বা যিকোনো ব্যাকৰণৰ ভুলৰ প্ৰতি সচেতন হোৱা, ভুল নকৰাকৈ যাতে আনে শিকিব পাৰে সেই কথাত গুৰুত্ব দিয়া এজন পবিত্ৰ মাৰ্ঘেৰিটা। আপোনাৰ উপস্থাপন সম্পৰ্কেতো ক'বলগীয়া নায়েই। আৰু লগতে এজন পিতৃ আপোনাৰ মাজত দেখা পাওঁ, যিজন পিতৃয়ে নিজৰ সন্তানক আমাৰ জাতীয় জীৱনৰ সাংস্কৃতিক মূল্যবোধ বা আচাৰ বিচাৰ ব্যৱহাৰত সুন্দৰকৈ শিকোৱাত গুৰুত্ব দিয়ে। এজন পিতৃ পবিত্ৰ মাৰ্ঘেৰিটা আৰু নিজৰ ব্যৱহাৰিক জীৱনত অসমীয়া ভাষা শুদ্ধকৈ কোৱা এজন পবিত্ৰ মাৰ্ঘেৰিটা। সেইজন পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা কওকচোন। নিজৰ মাতৃভাষা যি ভাল নাপায় তেওঁৰ বিষয়ে কৈ একো লাভেই নাই। অসমীয়া ভাষাটো বৰ সুন্দৰ ভাষা, পৃথিৱীৰ ভিতৰতো অন্যতম শ্ৰেষ্ঠ ভাষা। ইয়াৰ বিশাল শব্দ ৰাজি, ইয়াৰ যি ব্যাকৰণ, ইয়াৰ যি তালিকা, ইয়াৰ যি মাহাত্ম্য, ই মানে অতুলনীয়, কাৰো লগত তুলনাই নহয়। আৰু অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ সৰুৰ পৰা স্বতঃস্ফূৰ্তভাৱে চেষ্টা কৰি আহিছো। এইটো কোনো আৰোপিত কথা নহয়, নিজৰ মাতৃভাষা ক'বলৈ ভাল পায়। অসমীয়া মাতৃভাষাটো বহুত ধৰণৰ কথন শৈলী, কথন ভংগী আছে। তাৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় মই ক'বলৈ চেষ্টা কৰো বৰপেটীয়া, নলবৰীয়া আৰু আমাৰ উজনি অসমৰ মৰাণ জনগোষ্ঠীৰ কথন শৈলী। আমাৰ সেই মাতৃভাষাটো লিখিত ৰূপত আমি ক'বলৈ চেষ্টা কৰিছো। আমাৰ তাৰ সমান্তৰালভাৱে আমাৰ কথিত ৰূপ একেই, সম্পূৰ্ণ বিশুদ্ধ সুন্দৰ, সৰ্বাংগ সুন্দৰ আমাৰ যিটো কথিত ৰূপ, সেই কথিত ৰূপ নিজেও ক'বলৈ চেষ্টা কৰো, সন্তানকো শিকাওঁ। বিশেষকৈ মোৰ সৰুৰে পৰা আকৰ্ষিত কৰে আমাৰ মৰাণ জনগোষ্ঠীয় মানুহ একেই ধৰণৰ ভাষাই কওঁ, কিন্তু অকমান শব্দৰাজি, ধুনীয়া ধুনীয়া কিছুমান শব্দ আৰু কথা কোৱাৰ সুৰ ভাল লাগে মৰাণ জনগোষ্ঠী আমাৰ। আৰু বৰপেটীয়া আৰু নলবৈৰা এই কথন ভংগীটো মোৰ ভাল লাগে আৰু মই যিমান পাৰো ক'বলৈ চেষ্টা কৰো। আৰু লিখিত ৰূপটো সকলোৱে ক'বলৈ চেষ্টা কৰে, আমিও কৰো, সন্তানকো শিকাইছো। এতিয়া সন্তানে লগতে বৰপেটীয়া ক'বলৈও শিকিছে। গতিকে এনেধৰণে নিজৰ মাতৃভাষাটোৰ লিখিত আৰু কথিত ৰূপটো অন্তৰৰ পৰা ভাল পোৱাটো খুবেই জৰুৰী। কোনো কৃত্ৰিমতা নাই আমাৰ শৈলীত। আমি যি ভাষাই নকওঁ কিয় সম্পূৰ্ণ স্বাভাৱিকভাৱে কওঁ। অসমীয়া ভাষাটো অতি স্বাভাৱিকভাৱে, অকৃত্ৰিমভাৱে ক'লে শুনিবলৈ খুব শুৱলা হয়। গতিকে মোৰ এই শুৱলা শুৱনি ভাষা সদায় বহুত কঢ়িয়াই লৈ ফুৰিছো, উত্তৰ প্ৰজন্মক উৎসাহ যোগাইছো। মাতৃভাষা শ্ৰেষ্ঠ। অসমীয়া VCD বা ভিডিঅ' ছবি আমি যি নামে নকওঁ কিয়, সেই উদ্যোগটো ঠন ধৰি উঠাত বা তাৰ আপোনালোকৰ হাততে গঢ় লৈ উঠিছিলে। গতিকে সেই কালৰ কষ্ট পৰিশ্ৰমৰ কথা কিছু কৈ এটা কথা ক'ব নেকি, যে আপুনি ভৱিষ্যতে, এতিয়া বাৰু এটা কৰোণাৰ সময় চলি আছে, ভৱিষ্যতে পূৰ্ণদৈৰ্ঘ্যৰ কিবা চিনেমাৰ পৰিকল্পনা কৰিছে নেকি? তেনে কথা এটা শুনিবলৈ পাইছিলো। কাৰণ আপোনাৰ VCD জগতখনত যিটো অৰিহণা আছে, আপোনাৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা আমি পাম নেকি অচিৰেই, সময় ভাল হোৱাৰ পিছত?
মই আচলতে এইটো কোৱা হয় এনেকে যে জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান, তেনেধৰণৰ যি উদাহৰণ, মই সুন্দৰ উদাহৰণ তাৰ। কাৰণ মই কবিতা আবৃত্তিও কৰোঁ, কাহিনীও লিখোঁ, কোনোবাই বহুকেইটা কাহিনী পঢ়োঁ, সংলাপো লিখোঁ, কেতিয়াবা অভিনয় কৰিছোঁ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি মন যায়তো অভিনয় কৰিছোঁ, নাটকো কৰিছোঁ। কিন্তু আচলতে মই কোনো তাত পূৰ্ণতা মোৰ নাই, বা কোনো তাত মই স্পেচিয়েলিষ্ট নহয়। সেইকাৰণে শিল্প, সাংস্কৃতিক কৰ্মী এই অভিধাবিলাকৰ পৰা বহুত দূৰত হয়। মোৰ কোনো সৃষ্টিশীলতা নাই, গতিকে কেতিয়াবা কিছুমানে ভুলতে ছচিয়েল মিডিয়াত বুলি দিলে লাজত পৰোঁ। আৰু সাংস্কৃতিক ক্ষেত্ৰখনত পেছাদাৰীভাৱে বিগত ২৭ বছৰ ধৰি মই জড়িত। চুটি ছবি ভিচিডিৰ মাধ্যমত সেই সময়ত মুক্তি পাইছিল। চুটি ছবি বুলি কওঁ আমি, চুটি ছবি ভিচিডিৰ মাধ্যমত প্ৰকাশ পাইছিল, পিছত বৈদ্যুতিন মাধ্যমত প্ৰকাশ পাইছে, প্ৰচাৰ হৈছে, জনপ্ৰিয় হৈছে বুলি অনুমান কৰিছো তাৰ বিক্ৰীৰ হাৰলৈ লক্ষ্য কৰি। যি কি নহওক, অসমীয়া জনজীৱনৰ ভেটিত ৰচিত গীত মাত কথা ইত্যাদিৰ সৈতে মোৰ অভিজ্ঞতা, নিজৰ যিখিনি প্ৰযোজনা সেইখিনিৰ উপৰিও এণ্টাৰপ্ৰাইজৰ প্ৰযোজনাৰ লগত মই জড়িত আছিলো। গতিকে বিগত ৩টা দশকত মই জনপ্ৰিয় হোৱাৰ কিছু কাইদা কিটি আয়ত্ব কৰিছিলো, আৰু আমাৰ সেইকাৰণে প্ৰযোজনাবিলাক প্ৰায় ১০-১২খন ভিডিঅ' ছবি আৰু এনেধৰণৰ শতাধিক গান জনপ্ৰিয় হৈছিল। সেই যি অভিজ্ঞতা, সেই অভিজ্ঞতা এতিয়াও কঢ়িয়াই লৈ ফুৰিছো, আৰু অসমীয়া জনজীৱনৰ লৈয়ে আমাৰ প্ৰতিটো জীৱনে একো একোখন ভাল উপন্যাস, প্ৰতিটো অঞ্চলে অসমৰ একো একোটা ভাল লোকেশ্যন, প্ৰতিটো জনগোষ্ঠীয় বেশভূষা বা সংস্কৃতিয়ে একো একোটা অভিনৱ বৈভৱ। গতিকে এইখিনি লৈ কৰাৰ যথেষ্ট ফল আছে, আৰু দুটা প্ৰকল্প ইতিমধ্যে ভাবিছো। গতিকে মই ভাবো কম দিনৰ ভিতৰতে পূৰ্ণদৈৰ্ঘ্যৰ ছবি আৰু বিশ্বজনীন বিষয়বস্তু লৈ আমি কৰিম বুলি ইতিমধ্যে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া পৰিচালকৰ লগত মই কথা পাতিছো। চাওঁ, সময় ক'ব, পুঁজিয়ে ক'ব, আৰু এই যিটো এতিয়া বৰ্তমান পৰিৱেশ সেইটো কিমান উন্নত হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া প্ৰযোজনা হ'ব। কিন্তু কাম কৰাৰ চিন্তা, ৰাজনৈতিক সেৱাৰ লগতে এই কামখিনি কৰাৰ চিন্তা কৰিছো। এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আগতীয়াকৈ আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি জ্যোতিচিত্ৰবনৰ ধন্যবাদ। দায়িত্ব ল'লে। জ্যোতিচিত্ৰবনৰ দায়িত্ব যথেষ্ট প্ৰত্যাহ্বানমূলক। আপোনালোকৰ কাৰ্যকালতে বা আপোনাৰ কাৰ্যকালতে চলচ্চিত্ৰ মহোৎসৱ খুব বিশাল পৰিসৰত অনুষ্ঠিত কৰা হ'ল। কেনেধৰণৰ পৰিৱৰ্তন সাধন কৰা হ'ল জ্যোতিচিত্ৰবনত বিভিন্ন দিশত, চমুকৈ ক'ব নেকি? জ্যোতিচিত্ৰবনত অধ্যক্ষতা আচলতে মই যোগ্য হয় নহয়, মই প্ৰথম কথা এইটো, মই যেতিয়া মোক দিয়া হৈছিল মই আচৰিত হৈছিলোঁ, কাৰণ তাত বহুত বুঢ়া ব্যক্তি আছিল। গতিকে মোক দিয়াটো দিলে, তাৰপিছত কষ্ট কৰিছিলো তেওঁলোকৰ যিসকল মোৰ পূৰ্বসূৰী, তেখেতসকলৰ প্ৰেৰণা আৰু আদৰ্শৰে। কাৰণ তাত বিজয় কৃষ্ণ সন্দিকৈৰ পৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়ালৈকে বহুকেইগৰাকী ব্যক্তি তাত বিভিন্ন সময়ত আছিল। তেওঁলোকৰ কাম কাজখিনি অধ্যয়ন কৰিলো, তেওঁলোকৰ সপোনবিলাক অধ্যয়ন কৰিলো, আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱ আৰু বিষ্ণুৰাভাদেৱে প্ৰতিষ্ঠা কৰা জ্যোতিচিত্ৰবনৰ কাম কাজখিনি তেখেতসকলে যি কৰি গৈছিল সেইখিনি পূৰ্বসূৰীসকলৰ কামখিনি আগুৱাই নিবলৈ চেষ্টা কৰিলো। বিশেষ সফলতা বিফলতা সময় ক'ব। অৱশ্যে নতুন নতুন কিছু কাম কৰিছিলো। আপুনি যি উল্লেখ কৰিলে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আমি আয়োজন কৰিছিলো। এই ক্ষেত্ৰত আমাৰ মোৰ সহযোগী কৰ্মচাৰী সচিব মনিতা বৰগোহাঁই প্ৰমুখ্যে RGFK ছাত্ৰ ছাত্ৰীৰ সহযোগিতা, আৰু এইবিলাক মোৰ ক্ৰেডিট নহয়, আমাৰ চলচ্চিত্ৰ উদ্যোগৰ ব্যক্তিসকল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহযোগিতা, আৰু আমাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱদলৰ সহযোগ, এই সকলোখিনিৰ ব্যক্তিৰ সহযোগেৰে আমি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱটো যথেষ্ট সফল কৰিবলৈ সক্ষম হলো বুলি এইকাৰণে ভাবিছো। অদূৰ গোপাল কৃষ্ণনৰ দৰে বিশ্ববৰেণ্য ব্যক্তিয়ে কৈছিল যে it doesn't look like a new one, as if it's a very old and experienced festival, তেনেধৰণৰ এটা বক্তব্য দিছিল তেওঁ ভৰি দিয়ে। এনেধৰণৰ কথাবিলাক উৎসাহ যোগাইছিল, আৰু যি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ জ্যোতিচিত্ৰবনৰ, যি আমাৰ পৰিকাঠামো, তাৰ কিছু উন্নত কৰা হ'ল। এই কথাখিনি কৈ থকা অৱস্থাতে আমাৰ জাৰ্মানীৰ পৰা বহু সা সৰঞ্জাম, কেমেৰা, লাইট ইত্যাদি আহি পাইছেহি, আৰু বিশ্বমানৰ এটা ষ্টুডিঅ' মই যোৱাৰ আগে আগে তাৰ ৰূপৰেখা নহয়, ব্যৱহাৰিকভাৱে কামখিনি হৈ যাব। আৰু জ্যোতিচিত্ৰবন বিভিন্ন কাৰণত, যিহেতু আগৰ চৰকাৰবিলাকে বৰ বেছি গুৰুত্ব এইকাৰণে দিয়া নাছিল, আনপ্ৰডাক্টিভ উইং বুলি ভবা হয়, আৰু আগৰ চৰকাৰবিলাকে সংস্কৃতি আৰু সাহিত্য এই দুটা ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত বিশেষ লাভ নহয় কাৰণে গুৰুত্ব নিদিছিল, আৰু আনপ্ৰডাক্টিভ বস্তু বুলিও ভাবিছিল প্ৰশাসনিক বিষয়া বা আগৰ ৰাজনৈতিক ব্যক্তিসকলে। জ্যোতিচিত্ৰবন, কলাক্ষেত্ৰ, প্ৰকাশন পৰিষদ এইবিলাকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া
কৰ্মচাৰীসকলে বহু পুৰুষাৰ্থ কৰি গৈছিল আৰু তাৰ ফলশ্ৰুতিতে আজি কলাক্ষেত্ৰ জ্যোতিষিত্ৰ বন বা আমাৰ প্ৰশাসন পৰিষদ ইত্যাদি ঠন ধৰি উঠিছে আৰু এইখন চৰকাৰে সংস্কৃতিৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল বাবেই আজি জ্যোতিষিত্ৰ বন এটা লেখত ল'বলগীয়া সাংস্কৃতিক প্ৰতিষ্ঠানলৈ পৰিৱৰ্তিত হৈছে আৰু উল্লেখযোগ্য যে জ্যোতিষিত্ৰ বন ভাৰতৰ প্ৰথমটো চৰকাৰী ষ্টুডিঅ' আৰু একমাত্ৰ ষ্টুডিঅ' যি 50 বছৰ নিৰৱচ্ছিন্ন সেৱাৰে সম্পূৰ্ণ উজ্জীৱিত হৈ আছে অতি গুৰুত্বপূৰ্ণ কথা 50 year old ফাৰ্ষ্ট ষ্টুডিঅ' আৰু আমি এই ষ্টুডিঅ'টোক ফাৰ্ষ্ট গ্ৰীণ ষ্টুডিঅ' বা গ্ৰীণ ষ্টুডিঅ' হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লো আমি ইয়াত ৰিনিউৱেবল এনাৰ্জি আমি ইয়াত সৌৰশক্তি আমি ইয়াত ব্যৱহাৰ কৰোঁ আমাৰ কথোপকথনৰ শেষ পৰ্যায়লৈ আহিছোঁ আপোনাৰ নামটো যিখন ঠাইৰ লগত জড়িত পবিত্ৰ মাৰ্ঘেৰিটা গতিকে মাৰ্ঘেৰিটা নামৰ যিখন ঠাই সেই ঠাইখনৰ কাৰণে আপুনি কি ধৰণে ঠাইখনৰ উন্নতিৰ কাৰণে আপুনি কি ধৰণে চিন্তা চৰ্চা কৰে আৰু মাৰ্ঘেৰিটাৰ ঠাইখনৰ সেই আগৰ চাঞ্চল্য যেন ক্ৰমাৎ নোহোৱা হ'ব ধৰিছে বিভিন্ন কাৰণত গতিকে আপুনি নিজৰ ঠাইখনক লৈ কেনেকৈ চিন্তিত বা নিজৰ ঠাইখনৰ বিকাশৰ কথা কি চিন্তা কৰে মোৰ মাৰ্ঘেৰিটা মোৰ জন্মভূমি আৰু মোৰ নামটো হাইস্কুল পৰ্যন্ত আছিল পবিত্ৰ গগৈ আৰু এইটো মই মুম্বাইত চাকৰি কৰি থকা অৱস্থাত তাৰ দাক্ষিণাত্য আৰু বিহাৰৰ বন্ধুবিলাকৰ প্ৰভাৱত তেওঁলোকে উপাধি নিলিখিছিল জন্মভূমি লিখিছিল আৰু বয়স কম আছিল কাৰণে এই সূত্ৰটোৰ দ্বাৰা মই প্ৰভাৱিত হৈছিলোঁ নিজৰ ভাল পোৱা ঠাইৰ পৰা মাৰ্ঘেৰিটাৰ নামটো মই উপাধি কৰি দিছিলোঁ এইটো 30 বছৰ আগৰ কথা মুম্বাইত চাকৰি কৰাৰ সময়ত 25 বছৰ আগৰ কথা মাৰ্ঘেৰিটা মোৰ প্ৰিয় ভূমি বহুতৰ দৰে বহুতে ভাল পায় মাৰ্ঘেৰিটাত যি জন্ম নাই তেওঁলোকেও ভাল পায় তাৰ বাবে আমি কৃতজ্ঞ মাৰ্ঘেৰিটাখন অসমৰ আটাইতকৈ পুৰণি ঔদ্যোগিক চহৰ প্ৰথম ৰেল লাইন তাতে প্ৰথম উদ্যোগ তাতে তেল কয়লা কাঠ চাহ সকলোবিলাক উৎপাদন হৈছিল মাৰ্ঘেৰিটাতেই আপুনি জানে যে বিচাৰজাগামৰ দিনতে তাত চাহৰ প্ৰথম প্ৰচলন হৈছিল আমাৰ চিংফৌ সমাজত কাঠ প্লাইউড ইণ্ডাষ্ট্ৰি তাতে প্ৰথম স্থাপন হৈছিল ৰেল লাইনটো যিটো বাণিজ্যিক ৰেল লাইন ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈকে তাতে প্ৰতিষ্ঠা হৈছিল প্ৰথমখন ৰেলৱে ব্ৰিজ মাৰ্ঘেৰিটাতে হৈছিল ব্ৰিটিছসকলৰ আৱাস মূল আৱাস শ্বিলং গুৱাহাটী যোৰহাট আৰু ডিব্ৰুগড় বাদ দি ব্ৰিটিছসকলৰ মূল আৱাস আছিল তাতেই টিউবৱেল পথ তাতে হৈছিল প্ৰথম সামৰিক এৰোড্ৰম মাৰ্ঘেৰিটাতে আছিল মাৰ্ঘেৰিটাত এতিয়াও আছে তাত এতিয়াও এৰোপ্লেন কৰিব পাৰে টিউবৱেল পথ অন্যান্য ৰাষ্ট্ৰ সংযোগী তাত মাৰ্ঘেৰিটাতে গঠন হৈছিল গতিকে মাৰ্ঘেৰিটাখন ভাৰতৰ ভিতৰতে অন্যতম এখন পুৰণি চহৰ ঔদ্যোগিক চহৰ আৰু ঐতিহাসিকভাৱে আমাৰ অতি মৰমৰ এই কাৰণে মাৰ্ঘেৰিটাই হ'ল বৃহত্তৰ মাকুমৰ এক অংশ মা মানে আহোম বা টাই ভাষাত মা মানে অহা কুম মানে লগ হোৱা অৰ্থাৎ আহি লগ হয় মা কুমত এই বৃহত্তৰ মাকুম বা মাৰ্ঘেৰিটা ডিগবৈ সামৰি স্বৰ্গদেউ চুকাফা চাওলুং চুকাফাই 1227 খ্ৰীষ্টাব্দত পাটকাই পাৰ হৈ পাটকাই পাদদেশ এই মাৰ্ঘেৰিটা বৃহত্তৰ মাৰ্ঘেৰিটাতে একেলগে গোটেইখিনি মানুহ হাজাৰ হিচাপত 500 হিচাপত বিভিন্ন গিৰিপথ বা শৃংগ পাৰ হৈ আহি যেতিয়া পাটকাই পাৰ হৈ আহি যেতিয়া লগ হৈছিল ইয়াতে লগ হৈছিল মা কুম অহা আৰু লগ হোৱা এই মাৰ্ঘেৰিটা বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত সেইকাৰণে ঐতিহাসিকভাৱেও অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ ঠাই এই অঞ্চলৰ এগৰাকী বাসিন্দা বা তাৰ জন্ম লাভ কৰা এগৰাকী সন্তান হিচাপে গৌৰৱান্বিত এতিয়া বিভিন্ন কাৰণত তাক লৈ ৰাজনৈতিক কাৰণত অপপ্ৰচাৰ হয় যে কোল ইণ্ডিয়াই দিহিং পাটকাই খনন কৰিছে দিহিং পাটকাই ধ্বংস কৰিছে এইবিলাক আচলতে সম্পূৰ্ণ মিছা প্ৰচাৰ কোল ইণ্ডিয়াৰ কাম আজিৰে 100-150 বছৰ ধৰি চলি আছে তাত তেওঁলোকে যিদৰে কৰি আছে আমাৰ তেওঁলোকে বিভিন্ন সময়ত ইংৰাজৰ দিনতো যদি পাহাৰ কেতিয়াবা কাটিবলগীয়া হৈছিল সেইবিলাকক পুনৰ সেউজ ভূমি কৰি তুলিছে এইখিনি আমি প্ৰত্যক্ষদৰ্শী আৰু দিহিং পাটকাই অভয়াৰণ্যৰ কথা যি কোৱা হয় মাজতে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এনে এটা প্ৰচাৰ কৰি দিয়া হ'ল সমগ্ৰ দেশত দিহিং পাটকাই এই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত দিহিং পাটকাই খনন হৈছে তাৰপিছত দেখা গ'ল আনকি কুম্ভদ্বীপ দত্ত বা নেচাৰ্ছ বেকনৰ দৰে সংস্থাইও আহি সৰজমিনভাৱে আহি দেখিলে ক'লে যে নহয় দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ অক্ষত অৱস্থাত আছে কোল ইণ্ডিয়া যি বহু বছৰ ধৰি চলি আছিল সেই অঞ্চলত খনন চলি আছে তাত যদি কিবা অনিয়ম হৈছে চৰকাৰে লক্ষ্য কৰিছে চাইছে কিন্তু দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ অক্ষত এনেধৰণৰ মিছা প্ৰচাৰ কৰি আমাৰ স্থানীয় ৰাইজৰ বিপক্ষে কিছু ভুল এটা বদনাম এটা সৃষ্টি কৰা হৈছিল তাৰ বাবে আমি যথেষ্ট দুখ পাইছিলো আৰু কোল ইণ্ডিয়া বন্ধ কৰাৰ বাবেও এটা ৰাজনৈতিক চক্ৰ লাগি আছিল আমি যদিহে কেনেবাকৈ কৰবাত কয়লা বা ইত্যাদিৰ কলা ব্যৱসায় হৈছে আমি তাৰ বিৰুদ্ধে থিয় হৈছো থিয় হ'ম কিন্তু ভুল প্ৰচাৰৰ যাতে কোল ইণ্ডিয়া যি 100-150 বছৰ ধৰি গোটেই বৃহত্তৰ মাৰ্ঘেৰিটা ডিগবৈ অঞ্চলক সজীৱ কৰি ৰাখিছে কোল ইণ্ডিয়া এটা মহাৰাষ্ট্ৰ কোম্পানী এইটো যাতে বন্ধ কৰিবলৈ কোনো বাওঁপন্থী সফল নহয় আমাৰ দিহিং পাটকাই অভয়াৰণ্যৰ বিপক্ষে যাতে বেয়া প্ৰচাৰ কৰিবলৈ কোনো সক্ষম নহয় এইখিনি কাৰণে আমি সাধাৰণ নাগৰিক হিচাপে মাৰ্ঘেৰিটাৰ
সকলোৰে হাতে হাত ধৰি থিয় হৈ আছো বিগত দিনবোৰত আৰু আমি সফল হৈছো। এতিয়া অন্তত ভাৰতবাসী বা অসমবাসীয়ে জানে দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ অক্ষত অৱস্থাত আছে আৰু কোল ইণ্ডিয়াই যি কাম কৰিছে দেশৰ বাবে কৰিছে আৰু সকলোবিলাক নিয়ম মানি কৰিছে বুলি আমি অধ্যয়ন গৈছো। গতিকে আমি মাৰ্ঘেৰিটাৰ আৰ্থ সামাজিক সাংস্কৃতিক উন্নয়নৰ বাবে সকলোৰে দৰে আমিও দায়বদ্ধ আৰু আমি গতিকে আমি মাৰ্ঘেৰিটাবাসী ৰাইজৰ হৈ অসমবাসীৰ ওচৰত আজিৰ মোৰ শেষ প্ৰশ্ন, আপুনি যিহেতু এটা ৰাজনৈতিক দলৰ লগত জড়িত, আপোনাৰ ৰাজনৈতিক সপোন বা আপোনাৰ পৰৱৰ্তী ৰাজনৈতিক পৰিকল্পনা বা পদক্ষেপ বা 21ত আপোনাৰ কি দায়িত্ব বা 21ৰ পাছত আপোনাৰ কি চিন্তা চৰ্চা এই সম্পৰ্কে কিয় ক'ব পাৰিব? ভাৰতীয় জনতা পাৰ্টীৰ দলটো বৰ গণতান্ত্ৰিক আৰু মূল্যবোধৰ ৰাজনীতি কৰে। এতিয়া মই যদি ইচ্ছা কৰিলে ইলেক্টৰেল পলিটিক্সত আহিব নোৱাৰো। অৰ্থাৎ মই সাংসদ বা মন্ত্ৰী বিধায়ক হোৱাৰ কথাটো কেনেবাকে অৱচেতন বা সচেতন মনত এটা চিন্তা ইচ্ছা থাকিলেও সেইটো ব্যৱহাৰিকভাৱে হয় নে নহয় সেইটো মোৰ কৰ্মৰাজি, মোৰ ইচ্ছা, মোৰ অনিচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে। ভাৰতীয় জনতা পাৰ্টীয়ে দেখিছে যে বিগত লোকসভা নিৰ্বাচনতো অতি জনপ্ৰিয় আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ বহু কেইগৰাকী অতি জনপ্ৰিয় নেতাকো তেওঁলোকে বেলেগ দায়িত্ব দিছিল, সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিল। এনেধৰণৰ সম্ভৱ হয় কেৱল ভাৰতীয় জনতা পাৰ্টী। চিটিং MP 5গৰাকীকৈ শ্ৰদ্ধেয় MP বেলেগ দায়িত্ব দিছিল, নিৰ্বাচন কৰিবলৈ দিয়া নাছিল। গতিকে ইয়াত এইটো দলত কোনে কেতিয়া কাক কি দায়িত্ব দিয়ে সেইটো দলৰ পৰ্যবেক্ষণ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই কি বিচাৰিছো একেবাৰে গৌণ কথা। আমি এতিয়া যিটো শিকিলো বিগত 7 বছৰে যে ভাৰতীয় জনতা পাৰ্টীত নিজৰ কাম স্বাৰ্থবিহীনভাৱে নিজৰ কোনো ন্যস্ত স্বাৰ্থৰ পৰা সম্পূৰ্ণ আঁতৰত থাকি কেৱল সেৱাৰ মনোবৃত্তিৰে যদি কৰি যোৱা যায়, ইয়াৰ বাবে যিটো অৰ্গেনাইজেচনেল স্পেচ স্বতঃস্ফূৰ্তভাৱে কাম কৰাৰ সুবিধা সুযোগ স্বতঃস্ফূৰ্তভাৱে ওলাই পৰে। গতিকে মই কি ভাবিছো একেবাৰে গৌণ কথা, মোক লৈ দলে কি ভাবিছে সেইটোৱে গুৰুত্বপূৰ্ণ কথা। দলে যিয়ে নাভাবক আমি দলৰ কাম কৰি গৈছো আৰু মই কৃতজ্ঞ। আজিৰ তাৰিখত মই নিবিচৰাকৈ এই দলটো ইমান সংবেদনশীল কামৰ প্ৰতি একো নিবিচৰাকৈ মোক চতুৰ্থবাৰৰ বাবে ৰাজ্যিকৰ মুখপাত্ৰ হিচাপে মোক সেৱা আগবঢ়াবলৈ দায়িত্ব দিছে। সমান্তৰাল দায়িত্ব মোক জ্যোতিষিত্ৰ দৰে এটি অতি ঐতিহ্যমণ্ডিত অনুষ্ঠানত মোক অধ্যক্ষৰূপে মোক দায়িত্ব দিছে। সমান্তৰালভাৱে আজি কিছুদিনৰ আগতে শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ সাংগঠনিক তত্ত্বাৱধায়ক জিলাৰ প্ৰভাৰী হিচাপে মোক দায়িত্ব দিছে। এইবিলাক নিবিচৰাকৈ হয়। দলত খালি কাম কৰি যাব লাগে, ভাৰতীয় জনতা পাৰ্টীত স্বতঃস্ফূৰ্তভাৱে সেৱা কৰাৰ সুযোগ দিয়া হয়। গতিকে মই নিজে কি বিচাৰিছো একেবাৰে গৌণ কথা। 21ত মই কি ভাবিছো কল্পনা কৰিছো কি আৰু গৌণ কথা। দলে কি ভাবে, দলে মোৰ পৰা কেনেধৰণে মোক কাম কৰিবলৈ সেৱা আগবঢ়াবলৈ সুবিধা দিয়ে সেইটোহে অতি গুৰুত্বপূৰ্ণ। নিজৰ ইচ্ছাৰ ওপৰত ভাৰতীয় জনতা পাৰ্টী আৰু আমি তাকে লৈ আটাইতকৈ সুখী। ধন্যবাদ আপোনাৰ এই মূল্যৱান সময়ৰ পৰা আমি আজি কথা পাতি বহুখিনি কথাৰ পৰা আমাৰ দৰ্শকসকলে উপকৃত হ'ব বুলি জানিলো। গতিকে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছো। আপোনাৰ সকলো ধৰণৰ কৰ্মক্ষেত্ৰ, আপোনাৰ ৰাজনৈতিক হওক, আপোনাৰ সাংস্কৃতিক হওক বা সাংগঠনিক হওক বা জ্যোতিষিত্ৰবনৰ বিভিন্ন পৰিকল্পনা হওক, সকলো সফল হওক, সুন্দৰভাৱে চলক, আমি তাকে কামনা কৰিছো। ধন্যবাদ। বহুত বহুত ধন্যবাদ শ্ৰীযুত দত্ত ডাঙৰীয়া, আপোনাৰ লগত কথা পাতি ভাল লাগিল। আপোনাৰ সাংস্কৃতিক সাহিত্যিক যি কৰ্মৰাজি আছে আৰু এই চেনেলটোৰ জৰিয়তে আপুনি যি ধৰণৰ নিৰৱচ্ছিন্নভাৱে কিছু গতানুগতিক আপুনি কিছু পদক্ষেপ লৈছে, ইতিবাচক পদক্ষেপ লৈছে, সকলোবিলাক সফল হওক। আপোনাৰ সাংস্কৃতিক আৰু আপুনি পৰিৱেশৰ লগতো জড়িত এগৰাকী পৰিৱেশ কৰ্মী, সাংস্কৃতিক কৰ্মী আৰু সাহিত্য আৰু সাংবাদিকতাৰ লগত বিগত 2টা দশক ধৰি জড়িত। আপোনাৰ উত্তৰটোৰ কামনা কৰিছো। নীৰৱ সাধক হিচাপে যি কাম কৰি গৈছে, আপোনাক কেৱল নীৰৱ সাধক হিচাপে নহয়, আমি আৰু এনেধৰণে পৰ্দাৰটো আমি দেখিব বিচাৰো, কোনটো আপোনাক চাব বিচাৰো। আপোনালোক শুভেচ্ছা জনাই মই পবিত্ৰ কুমাৰ কেতিয়া প্ৰতিগৰাকী জনাই নমস্কাৰ জনাইছো। ধন্যবাদ। দয়া এখন বন্দে মাতৰম। ধন্যবাদ।